পৰিয়াললৈ আমি শোকবেদনা পঠাইছোঁ। আমাৰ পৰিয়ালৰ ফালৰ পৰা আমি বহুত দুখিত। আমি কোনো কাৰণতে জানি বুজি কৰা নাই, আমিও শিকোৱা নাই সেইটো কথা। তেওঁ ব্যস্ততাৰ মাজত আহিছিলে ঘৰলৈ, ৰাতি এনেকুৱা এটা হ'ল, সেইটো কাৰণে আমি দুখিত। আমি একো নাজানো, তেখেতক ৰাখিছে। মই খবৰ ল'লোঁ, জাষ্ট তেখেতলোকক সুধিলোঁ, তেখেতলোকে কৈছে অফিচাৰ অহা নাই, আমি একো নাজানো। গতিকে আমিতো ৰাতি আহিব নোৱাৰোঁ। মই এতিয়া আহিছিলোঁ খবৰ ল'বলৈ, তো বাহিৰৰ যি দুগৰাকী আছে তেখেতে কৈছে যে আমি একো ক'ব নোৱাৰোঁ, অফিচাৰ আহিলেহে আমাক কথা। মই আপোনালোকক এটা কথা কওঁ, তেখেতৰ মৃত্যুৰ কাৰণে আমি লগতে আমাৰ পৰিয়ালবৰ্গ আমি সকলো দুখিত। তেখেতৰ আত্মাৰ চিৰশান্তি আমি কামনা কৰিছোঁ। কিন্তু আপোনালোকে জানে ছিকিউৰিটি ৰিজন আছে বা বহুত কথা আছে, এতিয়া ইনভেষ্টিগেশ্যন চলি আছে। আপোনালোকক মই একদম হাতযোৰ কৰি কৈছোঁ, হাতযোৰ গৈছিলে, দেউতাক গৈছিলে, হয় দেউতাক দুবাৰ গৈছে। যিহেতু থানালৈ আহোঁতে তেওঁলোকৰ মানুহ আমি দুবাৰ মাতিছোঁ। আমি দেওবাৰৰ পৰা তেওঁলোকক মাতি আছোঁ, তেওঁলোক থানালৈ প্ৰথম কথা অহা নাছিলে। তেওঁলোকে ৰিজন দেখাইছিলে তেওঁলোকৰ পেচেণ্ট ৰখিবলৈ মানুহ নাই, ৰ'ব। তাৰপিছত নাই অহা কাৰণে আমি আকৌ সোমবাৰে যেতিয়া তেওঁক মাতিছিলে নন্দিনীৰ দেউতাকে, ৰাতি গোটেই ৰাতি 7:30 মানৰ পৰা ৰাতি 12টা বজালৈকে তেওঁলোকৰ লগত ৰখি তেওঁলোকক সহায় কৰিব গৈছিল। কিন্তু তেওঁলোকক সহায় কৰিব যোৱাতে কোনোবা কেইজনমান যুৱক আছিলে যিকেইজনে আমাৰ দেউতাকক দাবী ধমকি দি তেওঁলোকক মানে সহায় কৰিব নিদিলে। সেইটোৱে কথা। আমি এতিয়া মই মানে কৈছোঁ যে ভুল হৈছে নে শুদ্ধ হৈছে মই নাজানো। এইটো আপোনাৰ সোমবাৰে ৰাতি গৈছে দেউতাকে হাতত, তেওঁ নহয় এপলত। সোমবাৰে যেতিয়া থানালৈ তেওঁলোকৰ মানুহ আহিছিলে, তেওঁলোকৰ মোমায়েকজনে নিজে কৈ গৈছিলে যে আমাৰ অকণমান আৰ্থিক অৱস্থা বেয়া, আপুনি আমাক অকণমান কেছ পইচা দি সহায় কৰিব। তেতিয়া নন্দিনীৰ দেউতাকে ৰাতি গৈছে তেওঁলোকক দিবলৈ, পইচা দিবলৈ, বা খবৰো লৈছে। ICUত গৈ তেওঁ চাইছেও, নন্দিনীৰ দেউতাকে চাইছে আৰু পইচা দিবলৈও গৈছে, বা যি লাগে আৰু, অকল পইচা বুলি নহয়, গোটেই সহায় কৰিব গৈছে। ডক্টৰৰ লগতো কথা পাতিছে নন্দিনীৰ দেউতাকে। কিন্তু সেই সময়ত কেইজনমান যুৱক আছিলে তাতে, আমি নাজানো কোন, হেৰি কৰি তেওঁলোকে দাবী ধমকি দি দেউতাকৰ পৰা সহায় লোৱাত বাধা কৰিলে। ৰ'ব, দেউতাকে বাধা কৰিলে সোমবাৰে ৰাতি। মঙলবাৰে যোৱাকালি যে ঢুকাইছে, ঢুকুৱাৰ 5 মিনিট আগলৈকে নন্দিনী দেউতাক তাতে আছে, 5 মিনিট আগলৈ হস্পিটেলতে আছে। তেতিয়াও তেওঁ সম্পূৰ্ণ সাজু হৈ গৈছে যে তেওঁলোকক সহায় কৰিব। কিন্তু সেই কেইজন মানুহৰ কাৰণে সেই তেখেতলোকক দাবী মানে বাৰে বাৰে মানা কৰি আছে যে আপোনালোকে পইচা নল'ব, একো সহায় নল'ব তেওঁলোকৰ। গতিকে তেওঁলোক কোন মই নাজানো। গতিকে মই এই কথাটো কোৱাটো শুদ্ধ হৈছে নে ভুল হৈছে নে শুদ্ধ হৈছে সেইটোও মই নাজানো। কিন্তু এই কথাখিনি ক'বলৈ আমি সুবিধা পোৱা নাই, আৰু আমি বিচৰাও নাই এইটো সময়ত বেলেগ এটা কণ্ট্ৰভাৰ্চি হওক। কিয়, যিহেতু ইমান দুখিত, ইমান এটা ডাঙৰ ঘটনা হৈছে, আমিও ভয় খাই আছোঁ, তাইও ভয় খাই আছে। গতিকে এইখিনি মই আপোনালোকক আজি ক'লোঁ যে আমি নোযোৱা নহয়, এতিয়াও আমি সাজু। তেওঁলোকে যি ক্লেইম কৰে, যেনেকৈ ধৰণে বিচাৰে আমি সাজু। আৰু তেখেতৰ পৰিয়াললৈ আমি শোকবেদনা পঠাইছোঁ। আমাৰ পৰিয়ালৰ ফালৰ পৰা আমি বহুত দুখিত। আমি কোনো কাৰণতে জানি বুজি কৰা নাই, আমিও শিকোৱা নাই সেইটো কথা। তেওঁ ব্যস্ততাৰ মাজত আহিছিলে ঘৰলৈ, ৰাতি এনেকুৱা এটা হ'ল, সেইটো কাৰণে আমি দুখিত। নাই, তেওঁ গাড়ী নচলায়। আমাৰ ড্ৰাইভাৰ আছে, এতিয়াও আছে, বহি আছে ড্ৰাইভাৰে চলায়। সেইদিনা ড্ৰাইভাৰ নাই, সেইদিনা তাই আহিব লগা হোৱা কাৰণে বেলেগ গোটেই মানে কিবা এটা কামৰ কাৰণে ড্ৰাইভাৰটোক থৈ আহিছিলে। আৰু সেইদিনা তাই আহিছিলে, তাইক বেষ্ট এক্ট্ৰেছৰ এৱাৰ্ড দিছিলে বেলতলা ৰংগমঞ্চ অডিটৰিয়ামত। মই নামটো বৰ্তমান মনলৈ অহা নাই। সেই এৱাৰ্ডটো ল'বলৈ তাই ভাবিছিলে ৰাতি আহি দিনত অকণমান ঘৰত ৰেষ্ট কৰি ইভিনিং তাই সেই ইভেণ্টটো এটেণ্ড কৰি তাই গুচি যাব। গতিকে ইয়াত কাৰো ভুল নাই, এইটো সম্পূৰ্ণৰূপে এটা এক্সিডেণ্ট কথা। আমি বহুত দুখিত তাৰ কাৰণে। আপোনালোকক মই মানে হাতযোৰ কৰি কৈছোঁ, তেখেতলোকৰ পৰিয়ালৰ লগত আমি সদায় থাকিব বিচাৰিছোঁ, আছোঁ আৰু থাকিম। কিন্তু আপোনালোকে অকণমান আমাক সুবিধা কৰি দিয়ক, যিটো আমি
বিচাৰিও পোৱা নাই। আৰু সেই হস্পিটেলত যেতিয়া দেউতাককে ধমকি দিলে তাৰ পিছত আমি শংকিত হ'লোঁ। আৰু আমি যিগৰাকী আই চি আছিলে তেখেতৰ লগত সোমবাৰে যেতিয়া ৰাতিপুৱাৰ পৰা এই নিউজবোৰ বাজিছে, মই আৰু দেউতাক নিজে আহিছোঁ আই চিজনৰ ওচৰত যে আপুনি ফোন কৰক বা ল'ৰাজনৰ খবৰ লওক, যি লাগে যে GMCত ভাল ট্ৰিটমেণ্ট নাপাব তেওঁক প্ৰাইভেটলৈ আনিবলৈ দিয়ক। এই কথাখিনি আমিয়েই তেখেতলোকক ছাজেষ্ট কৰিছোঁ, আমিয়েই ফোনত জনাইছোঁ। কিন্তু আমাক নহয়, নন্দিনীৰ কথাটো আপোনালোকে যে বাৰে বাৰে টানি আছে, নন্দিনীক আপোনালোকে থিয়েটাৰৰ কথা জানে, তেখেতলোকৰো এটা বাধ্যবাধকতা আছে। নন্দিনীৰ দিনটো এইবিলাক, কাৰণ আৰু এটা কথা, বৃহস্পতিবাৰে হৈছে, শুক্ৰবাৰে দিনটো নন্দিনী থানাত আছিল, কাৰণ গাড়ীখনৰ গোটেই প্ৰচিডিউৰটো কৰিছে। শুক্ৰবাৰে দিনটো থাকি ৰাতি তাই গৈ প্ৰেক্টিচ কৰিছে। আকৌ তাই নহয়, তাৰমানে থিয়েটাৰে যে এৰি নিদিয়ে আমি নাই পোৱা, ঘৰত নাই পোৱা। আৰু যেতিয়া আমি খবৰ লৈছোঁ, কিয় লোৱা নাই, আমি থানাৰ পৰা পুলিচক ফোন কৰাই খবৰ লৈছোঁ, কাৰণ আমি যাব পৰা নাই। কাৰণ পৰিস্থিতিটো এনেকুৱা, আমিওতো লয় নাই, মানে যিটো অৰ্ডাৰ সেইটো আমি ভাঙিব নোখোজোঁ। কাৰণ বস্তুটো আমি যোৱাৰ লগে লগে যদি আৰু এটা বেলেগ ধৰণৰ অনাকাংক্ষিত ঘটনা হৈ যায়, তাৰ কাৰণেতো আমিয়ে দোষী হ'ম ন। নাই দিয়া, নাই, আমাক একো নাই, আৰক্ষীয়ে কি আমাক তেনেকে একো কোৱাই নাই। কৈছে নাই মানে আমি আছোঁ, আমি ঠিকে আছে আপোনালোকে